দেখুৱাব সাংবাদিক আলী হুছেইনে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া বহাল সাগৰৰ পিছ পৰি থকা নাই মেৰাপানীৰ এই মহিলাসকল। তেওঁলোকে জেং বিহু মাৰি গাঁৱৰ যিসকল গৃহস্থ আছে গৃহস্থ পদূলি কপাবলৈ তেওঁলোক ইতিমধ্যে প্ৰস্তুত হৈছে। সম্ভৱ হয় যদি মই সমগ্ৰ পৰিৱেশটো তেওঁলোকে কেনেকৈ প্ৰস্তুতি চলাইছে তাৰ সমগ্ৰ পৰিৱেশটো মই দেখুৱাবলৈ অনুৰোধ জনাম। যিহেতু তেওঁলোকে এই বিহুৰ যি প্ৰস্তুতি এই প্ৰস্তুতি তেওঁলোকে চলাই আহিছে। যিহেতু পৰম্পৰাগত জেং বিহু তেওঁলোকে প্ৰদৰ্শন কৰিবৰ বাবে অঞ্চলৰ এটা নাম লগা জেং বিহু। এই জেং বিহুটোৱে বিভিন্ন অঞ্চলৰ লগতে আমাৰ যিসকল গাঁও আছে তেওঁলোকৰ পদতোলা পেলাই তেওঁলোকে গৃহস্থ কুকুৰা কামনা কৰিব। মোৰ লগতে এগৰাকী নামতি আছে, মই নামতিগৰাকীৰ পৰা তেওঁলোকে কেনেধৰণৰ এই বিহু প্ৰস্তুতি চলাইছে তাৰ সবিশেষ জানিবলৈ চেষ্টা কৰিম। মোৰ লগত এই বিহুটি নামতিগৰাকীৰ পৰা সমগ্ৰ প্ৰস্তুতি চলাইছে এই বিহুৰ বাবে মই জানিব বিচাৰিছোঁ। আপোনালোকে কেনেকৈ প্ৰস্তুতি চলাইছে আৰু কেতিয়াবা প্ৰস্তুতি চলাইছে আৰু ক'ত আপোনালোকে আপোনালোকৰ বিহু প্ৰদৰ্শন কৰিব? এই বৰ্তমান আমি প্ৰথমে আমি গাঁৱৰ যেতিয়া বিহু মাৰিছোঁ আমি গাঁৱৰ সকলো মহিলাসকলে গোট খাই গতিকে আমি প্ৰথমতে গাঁৱত আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। আমি সকলোৱে গোট খাই প্ৰত্যেক ঘৰতে আমি বিহু কৰিম বুলি ভাবিছোঁ। তাৰ উপৰিও আমি বাহিৰত গৈ অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ। বিহুৰ বাবে যি ষ্টেজ প্ৰগ্ৰেম হৈছে তাত আমি অংশগ্ৰহণ কৰি আমাৰ এই মেৰাপানীৰ যি মহিলাসকলৰ যি প্ৰদৰ্শনী সেইখিনি আমি দেখুৱাম বুলি ভাবিছোঁ আগবাঢ়ি আহিছোঁ। আৰু লগতে আমাৰ মহিলাসকলৰ যিখিনি আনন্দ যিখিনি বিহু ফূৰ্তি ডেকা গাভৰুৰ পৰা সৰুৰ পৰা বুঢ়া বুঢ়ীলৈকে যিখিনি আৰম্ভ হৈছে সকলোৱে আমাৰ মনত বহুতো ৰং লগাই লৈছে। গতিকে আমি বহাগ বিহুৰ যিখিনি ৰঙালী বুলি কওঁ আমি বহাগ বিহুৰ ৰঙালী আমাৰ যিখিনি ৰং লাগি আছে আমি সকলোৱে এবাৰ বহাগ বিহুত আমি সকলোৱে ফূৰ্তি কৰিম বুলি আগবাঢ়িছোঁ। গতিকে আমি এফাকি যোজনাৰে সেইটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। শস্যতে গৈ মহিলা এনেদৰে আচলতে জেং বিহু মাৰিবলৈ প্ৰস্তুতি হৈছে। সমগ্ৰ পৰিৱেশটো ইয়াৰ যিটো পৰিৱেশ যি দানদনিক পৰিৱেশ পৰিৱেশটো মই কেমেৰা পাৰ্চন দেখাবলৈ অনুৰোধ জনাম। ইপিনে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ননৈথ বাট